হয় বন্ধুসকল, আজি আমি চিপাহী বিদ্ৰোহ 1857 চনৰ চিপাহী বিদ্ৰোহৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। মই সaikia আপোনালোকক স্বাগতম জনাইছোঁ মোৰ টেকনিকেল আসাম চেনেলটোলৈ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজি 1857 চনৰ বিদ্ৰোহৰ কথা ক'বলৈ গৈছোঁ। আমাৰ 1857 চনৰ বিদ্ৰোহ আৰম্ভ মূল কাৰণটো তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ মানে এনফিল্ড ৰাইফল নামৰ এটি গুলি ইংৰাজে আমাৰ ভাৰতীয়সকলৰ ক্ষেত্ৰত সৈন্যসকলৰ ক্ষেত্ৰত মানে ব্যৱহাৰ কৰিবলৈ আদেশ দিছিল। এই হঠাতে ইয়াত এই গুলিটো মানে ব্যৱহাৰ কৰাৰ আগতে তাৰ পেকেটটো মুখেৰে ফালি এৰুৱাব লগা হৈছিল, কিন্তু হঠাতে গুজব ওলাল যে কি এই গুলিটো যি চৰ্বিজাতীয় পদাৰ্থ মিহলোৱা হৈছিল, সেই চৰ্বিজাতীয় পদাৰ্থটোত গৰু আৰু গাহৰিৰ চৰ্বি মিলোৱা হৈছিল। এই গুজবটো ভাৰতীয়সকলে শুনি অধিক দৃঢ় বিশ্বাসী হৈছিল যে কি ইংৰাজসকলে তেখেতসকলৰ যি ধৰ্ম সেই ধৰ্মটো নষ্ট কৰিবলৈ বিচাৰিছিল আৰু বিদ্ৰোহৰ আৰম্ভ কৰিছিল। এনেদৰেই বিদ্ৰোহৰ আৰম্ভ হৈছিল আৰু আমাৰ অসমতো এই বিদ্ৰোহৰ প্ৰৱাহ হৈছিল। প্ৰথমতে দমদম সেনা চাউনীত এই বিদ্ৰোহৰ আৰম্ভ হ'ল। তাৰপিছত বেৰেকপুৰ সেনা চাউনীত ইংৰাজে এই গুলিটো ব্যৱহাৰ কৰিবলৈ ভাৰতীয়সকলক আদেশ দিছিল। তেতিয়াই মংগল পাণ্ডে এজন সামৰিক বিষয়াক আক্ৰমণ কৰি বিদ্ৰোহৰ সূচনা কৰে আৰু পৰিস্থিতি বৰ উত্তেজিত অৱস্থাত হৈ গ'ল আৰু শেষত মংগল পাণ্ডেক ফাঁচি দিয়া হ'ল। মংগল পাণ্ডে আছিল আমাৰ ভাৰতৰ প্ৰথম শ্বহীদ। এনেদৰে ভাৰতৰ 1857 চনৰ বিদ্ৰোহ আৰম্ভ হৈছিল। অসমত আমাৰ এই বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মণিৰাম দেৱান। তেখেতক যোৰহাটত ফাঁচি দিয়া হৈছিল। লগতে তেখেতৰ যি সহায়ক পিয়লি বৰুৱা আছিল, তেখেতকো লগতে ফাঁচি দিয়া হৈছিল। এনেদৰে ভাৰতৰ যি বিদ্ৰোহ সেই বিদ্ৰোহ চলি আছিল আৰু শেষত বহুত কষ্ট আৰু যি ইংৰাজৰ শাসন আৰু যি দুষ্কাৰ্য সেই দুষ্কাৰ্যবোৰৰ পৰা ৰাহি হয় আৰু শেষত 1947 চনত ভাৰত স্বাধীন হয়। এনেদৰে ভাৰতৰ যি 1857 চনৰ বিদ্ৰোহ তাৰ বিষয়ে আজি আমি ভালদৰে আলোচনা কৰিলোঁ। ধন্যবাদ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ বন্ধুসকল, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰি দিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ কমেণ্ট কৰি দিব।